তো ফ্ৰেণ্ড হেল্ল' কি খবৰ সকলোৰে মৰ্ণিং আজি ছানডে হয় সেইকাৰণে চুলি কাটিবলৈ আহিলোঁ মোৰ চুলিবিলাক মানে কি ক'ম আৰু এক মাহতে বাঢ়ি যায় আৰু সেইকাৰণে অলপ চুলি কাটিবলৈ আহিলোঁ তো ব্লগটো চাই থাকক মই চুলি কাটি লওঁ তাৰপিছত অকণমান ওলাই যাওঁ তো বাইকখন ইয়াতে পাৰ্ক কৰিলোঁ তো দাদা এই মূৰ্তিবিলাক বনাওঁতে কিমান দিন লাগে কেইমাহ লাগে 12-13 দিন লাগে গোৱালপাৰাত কিমানটা ৱাটাৰ আছে 40টা মান ৱাটাৰ আছে যেহেতু কালী পূজা আহি আছে তো দাদাহঁতে মা কালী মাৰ প্ৰতিমূৰ্তি বনাই আছে এয়া দাদাহঁতে বনাই আছে মা কালীৰ প্ৰতিমূৰ্তি মূৰ্তিবিলাক বনাওঁতে 10-15 দিন লাগে আৰু গোৱালপাৰা ডিষ্ট্ৰিক্টৰ অৰ্ডাৰ আছে 40টা মান অৰ্ডাৰ আছে তো ফুৰাই গ'লে আপোনালোকে দেখিছে হয় আৰু পূজা বেছি দিন নাই আৰু চুলি কটা হৈ গ'ল তো এতিয়া ঘৰত গৈ থাকোঁ গা পা ধুওঁ এয়া আৰু অলপমান আজি ছানডে হয় কাৰণে অকণমান ওলাই আহিলোঁ তো ভিডিঅ'টো ভাল লাগিছে যদি লাইক কৰিব শ্বেয়াৰ কৰিব আৰু লগতে ছাবস্ক্ৰাইব কৰি দিব তো চিলড্ৰেন আজিলৈ ইমানেই বাই